আজি আপোনালোকৰ মাজলৈ 2001 চনতে ৰচনা কৰা মোৰ এটি মৰাণ ভাষাৰ কবিতা আগবঢ়াই দিলোঁ। কবিতাৰ শিৰোনাম আহি পেলা কেকাই কেকাই ক'ত আছ তই আয়ে মুনিয়ে নেপাইছে দুচকুত বাৰিষা নুগুছে পিতায়ো আংকা লগতে নহয় দগা পাতি বহি থাকে বান্দাতে বা চাওজনে আজি যাং কালি যাং তোচোন ছাটোকো নেদেখে কেকাই হেয়ামনি ফালি বনাই বাউকে জানো আছ অ কেকাই তো মিতদাখন বাউকে মামুৱাই ধৰিলে তোৰ নাঙল জলি হালো উইয়ে খালে সেয়েহে মোৰ স্কুল যোৱা গুৱাহাটীত জপনা লাগিলে আৰু কি জানো মমাইহেঁতে জ্ঞাতীয় পিঠি তপিলাত তোৰ নামকে লিখিলে কেকাই তোৰ ধোঁৱা চাঙৰ কোৰখনালটো আজি পিতায়ৰ লাখুটি হ'ল মমাইহেঁতে যে সন্দাই আহি চৌহালিও চোৱা কৰি থৈ গ'ল আটকে নেপায় পিতায়ে জীয় ধনলে টোপোলা আকোইছে পখনৰ ঘৰলে এডালি পথালি কাণ মাৰি লৈছে কেকাই তই বাউকে থাকিবলৈ আৰু ঘৰলৈ ঘূৰি আহিবলৈ